নমস্কাৰ। অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীসকলৰ মাননি বৃদ্ধি তথা দৰমহা বৃদ্ধি সংক্ৰান্তত বহু অপেক্ষাৰ অন্তত আজি আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী মাননীয় ইন্দিৰা বাইদেৱে কিছুমান গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। অৰ্থাৎ আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি কিয় বৃদ্ধি হোৱা নাই আৰু বৃদ্ধি নোহোৱাত কেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিব আৰু বহুতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। এই ভিডিঅ'টোৰ যোগেদি তেওঁৰ গোটেইখিনি মন্তব্য আপোনালোকলৈ শুনাবলৈ যত্ন কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে ইউটিউব চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব। তেন্তে বলক আমাৰ ইন্দিৰা বাইদেৱে কোৱা কথাখিনি আমি সকলোৱে শুনিলোঁ। সংগ্ৰাম কৰি আছো অসম ৰাজ্যিক সংগঠন চিআইডিৰ অন্তৰ্গত ইতিহাস পৰিচয় কৰা এই সংগঠনে এই আদৰ্শৰ মাধ্যমেৰে আমি আগবাঢ়ি আছো। 17 চনত আমি যি এককালীন সাহায্য প্ৰথমে সেই কথাটো আমি নাম ল'ব লাগিব। এই এককালীন সাহায্য 2023 চনৰ 22 মাৰ্চত 793 গৰাকীয়ে পাবলৈ সক্ষম হৈছো। যোৱা 8 নৱেম্বৰত 2600 আমি দিয়ে পাবলৈ সক্ষম হৈছিল। এতিয়াও বাকী আছে। জুন মাহলৈকে তেওঁলোকে লৈছে। 2022 চনৰ পৰা তেওঁলোকে এই এককালীন সাহায্যটো চৰকাৰে দিবলৈ যি চেষ্টা কৰি আছে, কিন্তু আমি অসম ৰাজ্যিক সংগঠনে 2017 চনৰ পৰা দিব লাগে দাবী কৰি আছো। কিন্তু বৰ্তমান আমি যি সমস্যাক লৈ আমি আন্দোলন কৰি আছো, সেই আন্দোলন আমি সকলোৱে জানো। সকলো সমগ্ৰ অসমৰ প্ৰতিটো জিলা প্ৰতিটো প্ৰকল্পত সংগ্ৰামী বান্ধৱীসকলে আমি যেনেকৈ কাৰ্যসূচী কৰি প্ৰতিবাদী কৰিছে, আমি সকলোকে আদৰণি জনাইছো, সকলোকে সন্মান জনাইছো। আজি বৰপেটা জিলাতো অকল অংগনবাড়ীয়ে নহয়, অন্যান্য যি চিআইডিয়ে যৌথ আন্দোলনৰ আহ্বান জনাইছে, সেই কাৰ্যসূচীবিলাকো সফল কৰিবলৈ সফল ৰূপায়ণ কৰা আপোনালোকৰ পৰিলক্ষিত হৈছে। আপোনালোক সদায় আগ্ৰহী, আপোনালোকক আমি অভিনন্দন জনাইছো। বান্ধৱীসকল, আমি 17 মাৰ্চৰ পৰা আমি আন্দোলন কৰিছো। কিয় কামৰ হিচাপ আহিছে 6 টাকা অপৰাধ কৰি আমি কৈছো যে আয়ুষ্মান ভাৰত অতিৰিক্ত মজুৰিৰ বাবে আমি আন্দোলন সংগ্ৰাম চলাই আছো। কেন্দ্ৰীয় চৰকাৰকো অসম চৰকাৰকো সমান্তৰাল হিচাপে আমি দাবী উত্থাপন কৰিছো। কেন্দ্ৰীয় চৰকাৰৰ দাবী হ'ল অংগনবাড়ী কৰ্মী সহায়িকাক নিয়মীয়া কৰ্মচাৰী স্বীকৃতি দিয়া, মাননীয় মজুৰি দিয়া, নিশ্চিত পেঞ্চনৰ ব্যৱস্থা কৰা। অসম চৰকাৰক অতিৰিক্ত কামৰ বাবে অতিৰিক্ত মাননি আদায় দিয়া। অন্যান্য দাবীও আছে। কেন্দ্ৰৰ ঘৰবিলাক বিজ্ঞানসন্মত হিচাপে আন্তঃগাঁথনি তৈয়াৰ কৰা, পৃথককৈ ৰাজধানী ঘৰ বনাই দিয়া, সহায়িকাৰ আপগ্ৰেডৰ উঠাই লোৱা, এইকেইটা দাবীৰ ভিত্তিত আমি অসম ৰাজ্যিক সংগঠনে চৰকাৰৰ লগত আলোচনা আন্দোলন সংগ্ৰাম কৰিছো। 17 মাৰ্চৰ পৰা 10 জুলাইতো আমি আন্দোলন কৰি স্মাৰকপত্ৰ প্ৰদান কৰিছো। সেই একে দাবী, কিন্তু চৰকাৰে কোনো গুৰুত্ব নিদিয়ে আমাৰ দাবীৰ ক্ষেত্ৰত। সেয়েহে অসম ৰাজ্যিক সংগঠনে 3 অক্টোবৰৰ পৰা ধাৰাবাহিক আন্দোলন সংগ্ৰাম কৰ্মবিৰতি ঘোষণা কৰিলো। সমগ্ৰ অসমতে প্ৰতিটো জিলাই সমৰ্থন জনালে, প্ৰতিটো প্ৰকল্পই সমৰ্থন জনাই এই কাৰ্যসূচী সফল ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে। যোৱা 3 অক্টোবৰৰ পৰা 7 তাৰিখলৈকে 5 দিন আপোনালোকে প্ৰকল্পভিত্তিক ধৰ্ণা কাৰ্যসূচী কৰিছে। কৰ্মবিৰতি কৰি শোষণৰ কাম কৰা নাই। 9 তাৰিখৰ পৰা 13 তাৰিখলৈ আমাৰ জিলা পৰ্যায়ৰ কাৰ্যসূচী হৈছিল। সকলোৱে কৰিছে। প্ৰায় 75,000 কৰ্মী সহায়িকাই অংশগ্ৰহণ কৰিছে। আমি আদৰণি জনাইছো। এই ক্ষেত্ৰত সঞ্চালক মহোদয়ে আমি দাবী কৰিছিলো কি অতিৰিক্ত কামৰ বাবে কৰ্মীৰ কাৰণে 12,000 টকা, সহায়িকাৰ কাৰণে 10,000, মিনি কৰ্মীৰ কাৰণে কেন্দ্ৰবিলাক পূৰ্ণাংগ বেতনত ৰূপান্তৰ কৰি কৰ্মীৰ মৰ্যাদা দিয়া। এইকেইটা দাবীৰ ভিত্তিত আমি অসহযোগ আন্দোলন কৰিছিলো 3 অক্টোবৰৰ পৰা। এই আন্দোলনৰ যি আমাৰ দাবী আছিল, এই দাবীৰ ভিত্তিত সঞ্চালক মহোদয়ে চিন্তা চৰ্চা কৰি
দিলে যে 19 অক্টোবৰত আলোচনাত তেওঁলোকে মাতিলে চিঠি আকাৰে আমি 19 তাৰিখে আলোচনাত গৈছোঁ আলোচনা আমি সন্তোষজনক বুলিয়ে ক'ব লাগিব কাৰণ সহায়িকাৰ আপগ্ৰেডৰ ক্ষেত্ৰত বয়সৰ সীমা উঠাই নোলোৱাৰ বাবে একাংশ চিডিপিঅ'ৰ হেমাহিৰ বাবে সেই সহায়িকাগৰাকী কৰ্মৰত সহায়িকাগৰাকী আপগ্ৰেডৰ ক্ষেত্ৰত বিফল হৈ থাকিল পাবলৈ সক্ষম নহ'ল সেইকাৰণে আমি যি 13 চনতে যি গাইডলাইন ওলাইছিলোঁ আমি সেই গাইডলাইনত 18টা পইণ্ট আছিল সেই 18টা পইণ্টত 10 বছৰ কাম কৰা হ'ব লাগিব আৰু 45 বছৰ হ'ব লাগিব গতিকে সেই 45 বছৰটো আমি উঠাই লোৱাৰ বাবে দাবী জনাইছিলোঁ সঞ্চালক মহোদয়ে এই 19 তাৰিখে আলোচনা কৰোঁতে এই 45 বছৰটো সীমা উঠাই লোৱাৰ কাৰণে ইতিমধ্যে সঞ্চালক মহোদয়ে চৰকাৰৰ এক প্ৰস্তাৱ প্ৰেৰণ কৰিছিল আৰু যি ৰিটায়াৰমেণ্টত যোৱা অৱসৰ লোৱা বান্ধৱীসকল আছিল 2632 গৰাকী তেখেতসকলৰ এককালীন সাহায্য কৰাই 1.5 বছৰ অতিক্ৰম কৰিছিলে তেওঁলোকক দিয়া নাছিল আমাৰ এই আন্দোলনৰ সময়ত এইটো দাবী আছিল যে 20 অক্টোবৰৰ ভিতৰত দিয়াৰ কাৰণে গতিকে সঞ্চালক মহোদয়ে সেইদিনা ঠিক কৰি জনালে যে 8 নৱেম্বৰত এই এককালীন সাহায্য দিয়াৰ ব্যৱস্থা কৰিব আনুষ্ঠানিক হিচাপে আমাৰ সন্মানীয় অজন্তা নিয়োগ বাইদেউৰ দ্বাৰা এই চেক বিতৰণ কৰা হ'ব বুলি তেখেতসকলে সেই 19 তাৰিখৰ আলোচনাত আমাক জনাইছে লগতে কেন্দ্ৰৰ আন্তঃগাঁথনি সম্পূৰ্ণ অতি সোনকালে কৰি দিয়াৰ ব্যৱস্থা কৰিম বুলি তেখেতসকলে আমাক জনাইছে লগতে আমাৰ মাননী বিধিৰ ক্ষেত্ৰত আমি যি দাবী কৰিছিলোঁ কৰ্মীৰ বাবে 12,000 সহায়িকাৰ বাবে 10,000 আৰু মিনি কৰ্মী পূৰ্ণাংগ ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে সেই ক্ষেত্ৰতে মিনি কৰ্মীৰ 3,966 গৰাকী বান্ধৱীৰ জুলাই মাহতে আমাৰ সঞ্চালক মহোদয়ে চৰকাৰক ইতিমধ্যে প্ৰপোজল পঠাইছে তেওঁলোকৰ পূৰ্ণাংগ ক্ষেত্ৰত ৰূপান্তৰ কৰিব গতিকে মাননী বিধিৰ ক্ষেত্ৰত আমি যি দাবী কৰিছিলোঁ 12,000 10,000 তেওঁলোকে কেনেকুৱা প্ৰপোজল পঠাইছে বাকী আমি সকলো মানিছোঁ সেইদিনা আলোচনা কিন্তু যি প্ৰপোজল পঠাইছে আমি দিয়া ধৰণে নহয় কৰ্মীৰ কাৰণে 10,000 সহায়িকাৰ কাৰণে 5,000 মিনিৰ কাৰণে 6,950 টকা তেওঁলোকে ইতিমধ্যে প্ৰপোজল পঠোৱা আমালৈ প্ৰেৰণ কৰিলে সেইদিনা 19 তাৰিখৰ আলোচনাত গতিকে সেই ক্ষেত্ৰত আমি আপত্তি কৰিলোঁ আমি এইটো আপোনালোকে যাতে অতি সোনকালে বিবেচনা কৰক বুলি আমি যেতিয়া আপত্তি কৰিলোঁ সেই 19 তাৰিখৰ আলোচনাত এতিয়া বিশেষ ক'বলৈ গ'লে আপোনালোকৰ কেনেধৰণৰ প্ৰয়োজন আপোনালোকৰ সেই হিচাপে দিয়ক বুলি কোৱাৰ পিছত আমি সেইদিনাই দিছোঁ দাবী কৰি সেইদিনাই আমি ঠিক কৰি বিষয়ববী আলোচনা কৰি ঠিক কৰি দিছোঁ কেনেকুৱা কৰ্মীৰ 12,000 সহায়িকাৰ 7,000 মিনি কৰ্মীৰ 10,250 টকাৰ এটা প্ৰপোজল পঠাইছোঁ সেইদিনাই 19 তাৰিখে সঞ্চালক মহোদয়ে প্ৰস্তাৱ আকাৰে স্কুললৈ পঠাইছে এতিয়া কথা হ'ল আমাৰ আজিৰ তাৰিখলৈকে অসহযোগ চলি আছে আমি অসহযোগত আছোঁ যোৱা 19 তাৰিখৰ যি এই প্ৰস্তাৱ সঞ্চালক মহোদয়ে পঠোৱা প্ৰস্তাৱক সন্মান জনাই আমি আদৰণি জনাই আমি কিছু সন্তুষ্টি লৈ আমি সেইদিনা ঘোষণা কৰিলোঁ আমাৰ অসহযোগটো আমি স্থগিত ৰাখিছোঁ কিন্তু কেন্দ্ৰৰ কাম কাজ সকলো কৰিম কিন্তু ৰিপৰ্ট দিয়াত আমি কোনো ৰিপৰ্ট দাখিল নকৰোঁ NPR হওক NPR মিটিঙে হওক UC ৰিপৰ্ট হওক কুশল টেকাৰে হওক আমি কোনো নকৰোঁ বুলি আমি সেইদিনাই সিদ্ধান্ত কৰি ঘোষণা কৰিলোঁ সেই হিচাপে আমি 20 তাৰিখৰ পৰা সকলোৱে কেন্দ্ৰৰ কাম কাজ সুন্দৰভাৱে কৰি আছে বুলি মই নিজে কৈছোঁ মই নিজেও এজনী ৱাৰ্কাৰ গতিকে আপোনালোকে কৰিছে এইটো কথা মই নিজেও ক'ব পাৰোঁ যদি আপোনালোকৰ দুৰ্বলতা আছে আপোনালোকৰ আলোচনা নিশ্চয় আনিব কাৰণ এইকাৰণেই ক'ব লগা হৈছে যে যোৱা 20 তাৰিখৰ পৰা আমি যি কৰ্মবিৰতি আমি কৰা নাই কেন্দ্ৰৰ কাম কাজ সম্পূৰ্ণৰূপে আমি কৰি আছোঁ খাদ্য বিতৰণ কৰি আছোঁ সকলো কৰি আছোঁ কেৱল ৰিপৰ্ট দিয়া নাই এই ক্ষেত্ৰত যোৱা 6 তাৰিখে নৱেম্বৰ 6 তাৰিখে সঞ্চালক মহোদয়ে তোমালোকে কাম কৰা নাই বুলি নোটিছ জাৰি কৰিছে হয়নে নহয় এই ক্ষেত্ৰত আমিও চিন্তা চৰ্চা কৰিছোঁ কিয় কৰিব আমাৰ মনত আছে যোৱা সময়ছোৱাত
মে মাহত আমি 4 দিন কৰ্মবিৰতি কৰি নিৰ্দেশনা ঘূৰাই ল'বলৈ সঞ্চালক মহোদয় বাধ্য কৰাইছোঁ। এবাৰো আমি বাধ্য কৰাম। অসম ৰাজ্যিক সদায় আপোনালোকৰ লগত আছে। আমি এই নিৰ্দেশনা ঘূৰাই ল'বলৈ আমি বাধ্য কৰাব পাৰিম। একতাৰ অবিহনে একো নহয়। সংগঠন ভাগ ভাগ হৈ থকাৰ ক্ষেত্ৰত আমি বহুতো বিভিন্ন সুযোগ পাইছে, চৰকাৰে বিভিন্ন সুযোগ পাইছে। এই সুযোগটো আমি নিদিওঁ, আমি সেই বাধ্য কৰাম। আজিৰ তাৰিখতো আমি অসহযোগত আছোঁ। গতিকে বান্ধৱীসকল, আমি এই অসহযোগৰ ক্ষেত্ৰত যোৱাকালি আমি গম পাইছোঁ, সঞ্চালক মহোদয়ক আমি এইটো কৈছোঁ যে এই নিৰ্দেশনাটো আপুনি ঘূৰাই ল'ব লাগিব। যদি ঘূৰাই লয় তেতিয়াহে আমি আমাৰ যি অসহযোগ কাৰ্যসূচী আমিও চিন্তা কৰিম, আমি স্থগিত ৰাখিম নে পৰৱৰ্তী সময়ত আকৌ লৈ গৈ ৰাখিম, এই কথা চিন্তা কৰিম বুলি আমি তেখেতসকলক জনাইছিলোঁ। অন্যথা আমি 20 তাৰিখে, এই নৱেম্বৰ মাহৰ 20 তাৰিখে আপোনাৰ সঞ্চালক কাৰ্যালয়ত আমি কিন্তু দলে বলে আমি আপোনাৰ ওচৰলৈ গৈ বুলি আমি তেতিয়া এখন লিখিত জনাইছিলোঁ। যোৱাকালি তেখেতসকলে আলোচনা কৰিছে এই বিষয়ে। আমি কি কৈছিলোঁ যে অসহযোগ এই কাৰণে কৈছোঁ যে মাননি বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে কেতিয়া ঘোষণা কৰিব, কিমান দিব, প্ৰপোজলহে বনাইছে, প্ৰস্তাৱহে দিছে, আমাৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। আমি বোলে সহায় নাপাই 7,000 কি কৰি দিছোঁ, আমি ঠিক কৰা নাই বান্ধৱীসকল। আমি চিন্তা কৰি বিভিন্ন অংক, বিভিন্ন যি সহায়